वेलफेयर डिपार्टमेंटर भावे एटी ভাল খবৰ যে আজি আমি কোকৰাঝাৰ জিলাৰ 367 গৰাকী অংগনবাদী ওয়ার্কার আর হেল্পারক এপয়েন্টমেন্ট দিবলৈ ওলাইছোঁ। অনারেবল চিফ ছাৰৰ এই কাৰ্যসূচীত উপস্থিত আছে তেখেত। আৰু এই যে আমি এপয়েন্টমেন্টবোৰ দিলোঁ অংগনবাদী ওয়ার্কার হেল্পাৰৰ সম্পূৰ্ণ স্বচ্ছতাৰ নিকা এয়া মেৰিটৰ ওপৰত দিয়া হৈছে, মেধাৱীৰ ওপৰত দিয়া হৈছে, পাৰ্চেণ্টেজৰ ওপৰত এয়া এপইণ্টমেণ্টবোৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে। এই ক্ষেত্ৰত আমাৰ বিষয়াসকলৰ উপৰিও প্ৰতিখন জিলাত 4জনকৈ বিশিষ্ট ব্যক্তি, সুনাগৰিক, শিক্ষাবিদ তেনেকুৱা ধৰণৰ বিশিষ্ট ব্যক্তিক দি এখন কমিটি গঠন কৰি দিয়া হৈছিল, যাতে এই এপইণ্টমেণ্টৰ ক্ষেত্ৰত যাতে সূক্ষ্ম বা সুস্থ স্বচ্ছতাৰ এপইণ্টমেণ্টখিনি হয়, যাতে কোনোবা বিষয়া কৰ্মচাৰী যাতে ইয়াত খেলি মেলি কৰিব নোৱাৰে বা বেলেগ পন্থা অৱলম্বন কৰিব নোৱাৰে। সেইকাৰণে কমিটিত আমাৰ 4জন বাহিৰৰ মানুহ যি নন পলিটিকেল ব্যক্তিৰ দ্বাৰা এইবোৰ পৰীক্ষণ নিৰীক্ষণ কৰা হৈছিলে। প্ৰায় 5 মাহ লাগিলে গোটেই বিটিআৰৰ এই প্ৰক্ৰিয়া কৰোঁতে, আৰু সমগ্ৰ বিটিআৰত আমি 1079জনক এই ওয়ার্কার আর হেল্পাৰৰ এপইণ্টমেণ্ট দিম অতি শীঘ্ৰে। গোটেই প্ৰক্ৰিয়া সমাপ্ত। আজি কোকৰাঝাৰ জিলাত দিলোঁ, বাকীবোৰ জিলাতো আমি অতি শীঘ্ৰে এই এপইণ্টমেণ্টখিনি দিম। আমি এটা কথা আপোনালোকৰ জৰিয়তে জনাব খুজিছোঁ সমগ্ৰ ৰাইজক, যিসকলে আজি এপইণ্টমেণ্ট পালে বা বহুতে এপ্লাই কৰিছিলে এপইণ্টমেণ্ট পোৱা নাই, আমি এই মেধাৱীৰ যিটো ভিত্তিত চাকৰি ওয়ার্কার আৰু হেল্পাৰ, ইয়াতে আৰু কেইটামান ক্ৰাইটেৰিয়া আছে যিসকলে হয়তো 1 নম্বৰ পজিশ্যন 2 নম্বৰ পজিশ্যনত নাথাকিলেও চাকৰি পাব পাৰে। তাৰ ভিতৰত মই জনাই দি আছোঁ, যদি কোনোবা মহিলাই চাকৰিকালত মৃত্যুবৰণ কৰিছে তেনেহ'লে তেওঁৰ পুত্ৰী, ছোৱালী বা বোৱাৰীৰ ক্ষেত্ৰত 10 নম্বৰ এডিশ্যন দিয়া হ'ব। তেওঁ মেধাৱী 1 নম্বৰ নহ'লে 2 নম্বৰ হ'লেও 10 নম্বৰ এডিশ্যনত তেওঁ পাৰ্চেণ্টেজটো এড কৰি পেলাই তেওঁ পাই যাব পাৰে, চাকৰিটো তেওঁৰ হ'ব পাৰে। বিধৱাৰ ক্ষেত্ৰতো তেনেকুৱা 10 নম্বৰ এটা অতিৰিক্ত দিয়া হৈছে। ঠিক ডিভোৰ্চ মহিলা, যেহেতু ডিভোর্সি মহিলা আছে, যদি ডিভোর্সিৰ ক্ষেত্ৰত জেনুইন ডিভোর্স হয়, যদি প্ৰমাণপত্ৰ আছে কোৰ্টৰ পৰা, তেনেহ'লে সেই ডিভোর্সি মহিলাৰ ক্ষেত্ৰতো 10 মাৰ্ক এটা বেছিকৈ দিয়া আছে। ঠিক তেনেকৈ আমাৰ 40% ডিজেবল যিখিনি আছে, 40% মানে বিশেষভাৱে সক্ষম মহিলা, তেওঁলোকৰ 3% এটা কোটা এটা আছে। গতিকে এই কথাটো এইকাৰণে আপোনালোকৰ জৰিয়তে জনাই দিছোঁ যে কোনোবা হয়তো পাৰ্চেণ্টেজত তেখেতৰ 1 নম্বৰ হৈ আছে, কিন্তু 2 নম্বৰ পাৰ্চেণ্টেজৰ মহিলাজনী কেনেকৈ পালে, এই ক্ৰাইটেৰিয়াৰ ভিতৰত পৰিলে তেওঁ পাব। আৰু এই ক্ষেত্ৰত মই এটা কথা আকৌ জনাই আছোঁ আপোনালোকৰ জৰিয়তে, যিহেতু আমি এই ব্যৱস্থাটো, এই প্ৰক্ৰিয়াটো খুব মানে ভালকৈ শুদ্ধতাৰে বহুত দিনৰ পৰা লাগি পেলাই কামটো কৰিলোঁ। আমাৰ CAG ডাঙৰীয়া মোৰ লগতে আছে, ডিপাৰ্টমেণ্টৰ হেড। যদি কোনোবা এপইণ্টমেণ্ট পাব নলগীয়া তাৰ ভিতৰত, যিহেতু 1000ৰ বেছি এপইণ্টমেণ্ট আমি দিবলৈ গৈ আছোঁ, যদি ইয়াৰ ভিতৰত কিবা কোনোবা জ্ঞাতে অজ্ঞাতে ভুল হয়, যদি জ্ঞাতে অজ্ঞাতে কোনোবাই ভুল কৰিছে, কোনোবা ব্যক্তিয়ে বা কোনোবা কৰ্মচাৰী বিষয়ে, তেনেহ'লে যদি কোনোবাই তথ্য সহকাৰে আমাৰ ডিপাৰ্টমেণ্টক আমাক জনায়, আমি ইয়াৰ পৰা বিহিত ব্যৱস্থা ল'ম। যদি কোনোবাই ইয়াতে মানে ইলিগেল পন্থা অৱলম্বন কৰি কোনোবাই যদি এপইণ্টমেণ্ট পাবলৈ গৈ আছে, যদি কোনোবাৰ চকুত ধৰা পৰে, বাস্তৱসন্মত তথ্য সহকাৰে আমাক জনালে আমি বিহিত ব্যৱস্থা ল'ম। আজি কোকৰাঝাৰ জিলা হিচাপে আমি 367 গৰাকীক দিবলৈ গৈ আছোঁ ওয়ার্কার হেল্পাৰ। 89 হেল্পাৰ 278 ওয়ার্কার 89 হেল্পাৰ 278 হেল্পাৰ। ঠিক আছে, থ্যাংক ইউ।